দিনত নেপেলায় ৰাতি পেলায় দিনত চৰকাৰৰ দুখ ধৰাৰ প্ৰকোপ কাৰ বেছি এইসকল ভদ্ৰলোকৰেই নে পানী শুকাল ওলালেয়া এয়া গুৱাহাটীৰ পথ ডাষ্টবিনতকৈও অধস গুৱাহাটীৰ এই নলা নৰ্দমাসমূহ এয়া কিন্তু চৰকাৰ বা GMCয়ে কৰা নহয় নিজৰ অঞ্চলটো নিজৰ পথটো কৃত্ৰিম বানত ডুব গৈ থকাৰ পাছতো দায়িত্বহীনতাৰ পৰিচয় দিয়া এছাম কাণ্ডজ্ঞানহীন লোকৰহে কামেয়া এয়া শিলপুখুৰীৰ নৱগ্ৰহ পথৰ কিছু দৃশ্যাংশ পানীত উটি অহা জাবৰে ভৰাই পেলাইছে পথছোৱা এয়া মহানগৰীৰ এটা ব্যস্ততাপূৰ্ণ এলেকাৰ এটা পথৰ সামান্য অংশহে এনে হাজাৰ হাজাৰ পথ পানী শুকোৱাৰ পাছত এনেদৰেই ভৰি পৰে জাবৰ জোথৰে তাৰ পিছতো একাংশই দুখ দিয়ে কেৱল পৌৰ নিগমক বছৰৰ 2-3 মাহ পানীত বুৰি থকাৰ পাছতো একাংশ লোকৰ ঘূৰি নাহে দায়িত্ববোধ সাধাৰণ জ্ঞানকণো চাফা হ'ব লাগে মাত্ৰ নিজৰ ঘৰ নিজৰ চৌহদটো বাকী সকলো চৰকাৰৰ দায়িত্ব এই মানসিকতাৰে জীয়াই থকা একাংশ লোকৰ বাবেই দুৰ্ভোগ ভুগিব লাগে আন শিক্ষিত জ্ঞানী দায়িত্বশীল মহানগৰবাসীয়ে নিজৰ কৰ্তব্য পাহৰা এছাম লোকক শিক্ষা দিব কোনে এই ক্ষেত্ৰত অধিক কঠোৰ হোৱা প্ৰয়োজন GMC অন্যথা কৃত্ৰিম বানৰ সমস্যা কোনো কালে নকমে মহানগৰীত নিউজ ডেস্ক AssamdotCom